মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত আলু ভাই চলো আই যাওঁ বৃন্দাবনে। তোমালোকে যদি মোৰ চেনেলটো চাই আছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে বেল বটনটো দবাই দিয়া যাতে নটিফিকেশ্যনবিলাক পাই থাকা। আলু ভাই চলো আই যাওঁ বৃন্দাবনে হৈছে মাধৱদেৱৰ এটা বৰগীত। আলু ভাই চলো আই সজাই বৃন্দাবনে, আলু ভাই দেখো গয়া আনন্দ নয়নে, আলু ভাই চলো আই সজাই বৃন্দাবনে, আলু ভাই। আলু ভাই চলো আই যাও বৃন্দাবনে, দেখো গয়া আনন্দ নয়নে। আলু ভাই মানে আলু মানে বোলা। কৃষ্ণই বলৰামক কৈছে বোলা ভাই আমি বৃন্দাবনলৈ যাওঁ। দেখো গয়া আনন্দ নয়নে, আমি আনন্দ চকুৰে সকলো চাওঁ বোলা। সকল বৃন্দাবন চানি, জয় জয় ৰাম কৃষ্ণ ধ্বনি, আলু ভাই। সকলো বৃন্দাবন চানি, জয় জয় ৰাম কৃষ্ণ ধ্বনি। মানে বৃন্দাবন, গোটেই বৃন্দাবনখন চানি ধৰিছে আনন্দত। ৰাম কৃষ্ণ ধ্বনিৰে গোটেই বৃন্দাবনখন চানি ধৰিছে। মানে ইমানেই আনন্দ হৈছে, বলৰাম আৰু কৃষ্ণ যোৱাৰ বাবে যিমানেই আনন্দ হৈছে, সকলোৱে মানে ৰাম কৃষ্ণ মানে ধ্বনি কৈছে। গোটেই মানে মুখৰিত হৈ গৈছে গোটেই বৃন্দাবনখন, ইমানেই মানে ভাল পাইছে সকলোৱে। সুৰভিতে জয় হাম্বা ৰাৱে, বিনোদমি লিছে থাৱে থাৱে, আলু ভাই। সুৰভিত তেজয় হাম্বৰাৱে, বিনোদ মিলিছে থাৱে থাৱে। সুৰভি মানে এজনী কাম গাই হয়। কাম গাই, সেই গাইজনীয়ে মানে যিহকে বিচাৰে সিহকে দিয়ে, যি বিচাৰে তাকে দিয়ে গাইজনীয়ে। গতিকে তেজয় মানে ত্যাগ কৰিছে, গতিকে সুৰভিয়ে মানে চবকে মানে যিমান পাৰে সিমান তাই ত্যাগ দিছে, সকলোকে চব দিছে আৰু সুৰভিয়ে যি বিচাৰিছে তাকে দিছে তেওঁ। আৰু পোৱালীবিলাকেও, গৰুৰ যিবিলাক পোৱালি আছে সেইবিলাকে হেম্বেলি আছে আনন্দতে। বিনোদ মিলিছে থাৱে থাৱে, বিনোদ মানে আনন্দ, গোটেই ঠায়ে ঠায়ে মানে বিৰাট আনন্দ হৈছে আৰু বৃন্দাবনখন। ৰংগে বাৱে শিঙা শংখ বেণু, নাচে হাঁহে গাৱে চাৰি ধেনু, আলু ভাই। ৰংগে বাৱে শিঙা শংখ বেণু, নাচে হাঁহে গাৱে চাৰে ধেনু। মানে ৰংগে মানে আনন্দত শ্ৰীকৃষ্ণ আৰু বলোৰামে মানে শিঙা শংখ বেণু সকলো বজাইছে। আৰু আনন্দ মনেৰে হাঁহি হাঁহি গৰু চৰাইছে। ধেনু মানে গৰু। আনন্দ মনেৰে তেওঁলোকে বৃন্দাবনত গৰু চৰাইছে। যি ৰস মিলিছে বৃন্দাবনে, সি সুখ নাহিকে ত্ৰিভুৱনে। এইটো সুৰটো একেটাই, মই গাই দিয়া নাই সুৰটো, তোমালোকে শিকি ল'বা বৰগীতটো, বহুত ধুনীয়া সুৰ। যি ৰস মিলিছে বৃন্দাবনে, মানে বৃন্দাবনত ইমান ৰস, মানে ইমান ভাল লাগিছে, যিমান আনন্দ হৈছে সেই আনন্দ কিজানি ত্ৰিভুৱনতো মানে পোৱা নাযায়, ইমানেই আনন্দ হৈছে বৃন্দাবনত। ৰাম কৃষ্ণ নোহন্ত মানুহ, আৰা দুই পৰম পুৰুষ। বলোৰাম আৰু কৃষ্ণ মানে মানুহ নহয়, তেওঁলোক দুই, আৰা দুই মানে তেওঁলোক দুয়ো পৰম পুৰুষ, মানে পৰম ভগৱান হয় তেওঁলোকে।
ব্ৰজেৰ প্ৰজাৰ ভাগ্য বৰে কহয় মাধৱ উহিদয়। ব্ৰজেৰ মানে বৃন্দাবনৰ এখন গাঁও নাম। সেই গাঁওখনত যিমানখিনি প্ৰজা আছে, যিমান মানুহ আছে, তেওঁলোকৰ ভাগ্য মিলিছে। বৰে মানে মিলিছে, তেওঁলোকৰ ভাগ্যৰ বলতহে তেওঁলোকে কিজানি বলৰাম আৰু কৃষ্ণক মানুহৰ ৰূপত তেওঁলোকে পাইছে। কহয় মাধৱ উহিদয়। মাধৱদেৱে সেইদৰে কৈছে। মাধৱদেৱৰ বা শংকৰদেৱৰ যিমানখিনি মানে ৰচনা কৰা বৰগীত থাকে, মাধৱদেৱে বিৰচিত যিখিনি বৰগীত থাকে, তেওঁৰ তলত সদায় কহয় মাধৱ উহিদৰে বুলি উল্লেখ কৰে। শংকৰদেৱৰ যিখিনি বৰগীত তেওঁলোকে কহয় শংকৰ বুলি উল্লেখ থাকে। গতিকে ইয়াত মাধৱদেৱে শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে কহয় মাধৱ উহিদৰে বুলি তেওঁ মানে বৰগীতটো মানে তেওঁ এইদৰে প্ৰকাশ কৰিছে। তেওঁৰ ভাষাত বৰগীতটো তেওঁৰ মানে সুন্দৰ ৰূপত এটা ভগৱানৰ এটা তেওঁ বৃন্দাবনৰ এটা প্ৰতিচ্ছবি তেওঁ দাঙি ধৰিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটো পঢ়ি কেনেকুৱা পালা জনাবা। আৰু মই পিছৰ ভিডিঅ'টোত প্ৰশ্ন উত্তৰ শিতান লৈ আহিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল বটনটো দবাই দিবা যাতে তোমালোকে ন'টিফিকেশ্যন পাই থাকা।